हेलो एवरीवन মই ৰেশমা আৰু মোৰ ল'ৰা ইৰফান আমাৰ উন্নত ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া বাজে 3:30 আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছো ভাত পানী খাই কাম বন কৰি আজৰি হৈ লৈছো এতিয়া যাবলৈ লৈছো পথাৰত আৰু এতিয়া পথাৰত গৈ আছো আৰু মই মোৰ ভাবি মোৰ ডাঙৰ ভাইটি আৰু ইৰফানকটো ভিডিঅ'ত দেখি থাকে আৰু আমি গৈ আছো পথাৰত আৰু এইটো আমাৰ হাসলাপাৰাৰ ৰাস্তা ইফালে পাৰ হৈ এটা ৰাস্তা আছে ইফালে যাব লাগিব আৰু এয়া পথাৰত যোৱা ৰাস্তা এখন আমি গৈ থাকো পথাৰলৈ পথাৰত কি কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ এতিয়া গৈ থাকো বলক পথাৰলৈ পথাৰত গৈ আকৌ লগ পাই আছো লাহে লাহে দৌৰা বেছি নদৌৰাবি যা আমি আহি পালো আৰু এখন নতুন ৰাস্তা হৈছে মানে আগতে এইবিলাক ৰাস্তা নাছিল কাৰণ ইয়াতে আগত সব পথাৰ আছিল আৰু এখন মানে আগতে মানে আলি আছিল আলি দি যাব লগা আছিল এতিয়া ৰাস্তা হৈছে কাৰণ এতিয়া মানুহে আধা আধি পথাৰত ঘৰবাৰী বনাই শেষ কৰিছে আৰু বহুত মানে মানুহ ইয়াতে ঘৰবাৰী বনাইছে আৰু বনাই আছে আগতে ইয়াতে বহুত ধৰণৰ খেতি কৰিছে এতিয়া মানে ধান খেতি কৰে আৰু কিছুমান মানুহে মানে অলপ মূলা খেতি বা কি মাকৈ খেতি কৰে নিজস্ব জায়গাখিনিতে আৰু এনে নকৰে আৰু এটা এটা জেঠাৰ ছোৱালীৰ মানে জেঠাৰ ছোৱালী মাটি কিনিছে নতুনকে আৰু তাই ঘৰবাৰী কৰিছে আৰু আমাৰ ইফানে তাত ল'ৰাটোক মাটি আছে ইছুপাই বুলি এতিয়া আমি আৰু মাটি ফেলে পাৱা নাই নেকি কিনে আমি গৈ আছো আৰু আগতে আমাৰ ইয়াতে মাটি আছিল আমিও আমাৰ সৰু থাকতে মানে দেখাই পাইছো আৰু ঘৰ মাটি মানে ধান খেতি কৰিছিল আৰু এই মানে বাইটিহঁতে আমি গল্প কৰিছো আমাৰ যদি মাটিবিলাক থাকিল হয় আমিও তো ঘৰবাৰী কৰি থাকিব পাৰিলো হয় আৰু এই গল্প কৰি মই ভিডিঅ' কৰি আছো আৰু আফসোসও কৰি আছো এতিয়া দামও বহুত হৈ গৈছে আগতে কম দাম আছিল বুজিও পোৱা নাছিল নেকি দাম দামকে বিক্ৰী কৰি দিছে হাই ফেলে দে হাই ফেলে কি হাই ফেলে দিয়া পেক দেখছা পেক নহয় বিরাট কথা কয় আপা জলদি জায়গাটো ইমান ধুনিয়া কয় নাছানে হে গাইস এয়া মূলা খেত কোনোবাই মূলা খেতিও কৰিছে আৰু মূলা আৰু ধনিয়া আৰু ইয়াতে মানে মাইকিটো মূলা উঠে বিক্ৰী কৰি আছে আমিও লৈ ললো 10 টাকাৰ মূলা আৰু ভালেখিনি মূলা দিয়ে মাইকিটো 10 টাকাৰ মূলা আৰু মানে বজাৰৰ পৰা কিনি খাই যিমানখিনি মজা নালাগব মানে ইয়াৰ পৰা তাতকা লৈ খালে বেছি ভাল লাগিব এইকাৰণে 10 টাকা মূলা লৈ ললো মই ভাবি মোৰ ভাইটি সবে লৈ ললো আৰু আমাৰ হাসলাপাৰা মানুহবিলাকক কৈছো যদি কৰবাৰ মূলা খাবলৈ ইচ্ছা আছে হাসলাপাৰা বিলখনত আহি যাব ইয়াতে মূলা বিক্ৰী আছে এই বগরি না পারে মানুর গাছ এই বাবা এতে বাচ্চা গিলা নাই যে কর কালত খেলাবি ইরফান ডান্ডা লাঠি লইছে এরা কেতেমান চলি খেলে আছিল যে আৰু এদিন আহাতে দেখা পাইছে এইকাৰণে দেখো খেলাবা যাম বলে খেলাবি না বাবা আৰু যখন মা আইব ওদিকে খেলাম দে আমি মানুহ নাই তো মানুহ আইলে খেলাম হ্যাঁ ইসুবের ঘরত জাঙাতে বগরি লমা ধরো গেল কি মামি গেল ভাবি কত গেল আসে না নাই বেরে জি ইসুবের ঘরত যাম ধরো খেলাবো কানি রাস্তাত যাব রাস্তাত যে খেলাবো ইসুবের ঘর বগরি খামা খাই পরে বগরি গাছ মই ডিংরা টিউশন আইছে হ্যাঁ আপর আম্মা নামাজ পড়ে ইমান জলদি পড়া তো পরে
আবার আমার এই সাহানাজ বলে বগরি খায় বলে দুটা বগরি বাড়ি দিন আমি না এটা লাঠি আছে এয়া মোৰ জেঠা ছোৱালীৰ ঘৰ আৰু তাহাঁতে ঘৰ বাৰী কৰিছে আৰু নতুনকৈ বগৰী গছ হৈছে তাহাঁতৰ মানে এইবাৰ ফাৰ্ষ্ট বগৰী ধৰিছে আৰু মানে ৰাস্তাৰ পৰা চাইছোঁ বগৰী গছ আৰু দেখি মানে বগৰী টেঙা দেখিলেতো মানে খাওঁ খাওঁ ইচ্ছা যায় এয়া মই বগৰী পাৰি আছোঁ আৰু বেছি মানে পকা নাই তথাপিতো বাচি বাচি কেইটামান পাৰি আছোঁ আৰু ইফালে মানে লেবু গছ ইমানে লেবু ধৰিছে মানে ক'ব নোৱাৰোঁ মানে বগৰী গছটো ভৰ্তি লেবুৱে আৰু বহুত লেবু ধৰি আছে কিমান কেইটা পারলো হাতত ওলা বগৰী সব দুই হাত দি পকাই নাই বগৰী ললো মূলা ললো মূলা কেইটা দেখা তো মূলা কেইটা দেখা আমাৰ ইফান পথাৰৰ পৰা যাব নোখোজে তথাপিতো কান্দে কান্দে লৈ যাই আছো মারবো যে নানাটা রাগ উঠছে ইরফান মারিম কিন্তু চুরিত নাটানে পাথরত কি আছে ভূত আছে পাথরত বেশিক্ষণ থাকা না আমি ঘর ললো না নানি ঘর খালি ঘর হল হই তোর আমি প্রত্যেকদিন আহিব লই না মই আর ময়না কইছে পাথরত যে তাহাতৰ ঘর হল জানি মইও প্রত্যেকদিন আহিব লই না আমি আর নানি ঘর যাবাল হই বেশি বাপেরে কদিন কল সবাই যাবা কইতে যাব বগৰী খাই খাই আমি ঘৰত গৈ আছো আছো ই ফেলে দিলি কি ভাল বগৰীটা টেঙা বগৰীটা টেঙাই লাগবো টেঙা লাগলে বেশি কি লৈছে দেখো বাবা কি লৈছে কি এতিয়া এই গাইজ এয়া আমি আহি পালোঁ ৰাস্তাত আমাৰ মেইন ৰাস্তাত আৰু ইখন হ'ল আমাৰ হাছলিয়াপাৰাৰ পেট্ৰল পাম্প আৰু এতিয়া আমি ঘৰ গৈ আছোঁ আৰু ডাঙৰ হ'ব যে পাথৰৰ পৰা নাহে কান্দতে কান্দতে লৈ এয়া ঘৰত সোমালোঁ আৰু ইফানে হাতত পিছপিনে মানে বগৰী এটা লৈ তাৰ আব্বাক কৈ আছে তাৰ আব্বাক হাত চকু মুজিব দিছে কৈছে আব্বা আপোনাৰ ছাৰপ্ৰাইজ আনিছোঁ এয়া তাক মানে জবৰদস্তি খুৱাব আৰু মানে আব্বাতো খাবই নোৱাৰে টেঙা লাগিছে তথাপিতো মানে খা বুলি কান্দি আছে হে গাইজ ঘৰ আহি পালোঁ আৰু এয়া ইফান আহি তাৰ আব্বাক ছাৰপ্ৰাইজ দিলে বগৰী আনি আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ' চাই ভাল লাগে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে বাই বাই মানে ভাবি দে